এইবাৰ কলিয়া দা খানা বনাই আছে দেই। অঁ এই আমাৰ মোৰ কাৰিকৰ সহযোগী এই বন্ধা সহযোগী হয় নাই মালিক যি পিকনিক আয়োজন কৰিছে এয়া মহিলা সমিতি আমাৰ লগত আহিছে। এয়া মালিকৰ পৰিবাৰ দেই। এয়া মালিকৰ পৰিবাৰ আহিছে লগত। এবাৰ চাই দিয়ক মালিকৰ পৰিবাৰ। আহিছিলোঁ নিমাতিলৈ আহিছিলোঁ। ইয়াত আমি খানা এটা খাম বুলি খাই আছোঁ। খানাটো আয়োজন কৰিছে দেই আমাৰ কাৰিকৰে জলকীয়া কাটিছে। এইটো কি বনিব? জলকীয়া ভাজিব। এখন হ'ব আপোনাৰ গাজৰৰ লগত আপোনাৰ জলকীয়া আৰু বিলাহী মিলিব লগত। দা কি বনাইছে? হা ঠিক আছে। এয়া গাহৰি বনাব বোলে। এয়া বেঙেনা দেই। বেঙেনা আৰু আলুগুটি এখন ভাজি হ'ব। কিবা ক'ব? কেনেকুৱা লাগিছে ক'ব? ঠিকে আছে ঠিক আছে পিছত মই কিন্তু অজলা তোৰে প্ৰেমত পগলা একোকে নাজানো। এই মইনা এনেকৈ নহ'ব ন বাৰু।